সো হেই গাইজ নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম মোৰ ইউটিউব চেনেলত। বন্ধুসকল চাওক, আজি এটা আপোনালোকক গুৰুত্বপূৰ্ণ কথা এটা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আৰু সেইটো হৈছে কি বন্ধুসকল জানেনে? প্ৰথমতে মোৰ প্ৰশ্ন আপোনালোকলৈ যে প্ৰথমতে আপুনি কোন হয় বন্ধুসকল, বা আপুনি বা মই কোন হয়? বন্ধুসকল চাওক, আপুনি বা মই বুলি কোনো কথা নাই বন্ধুসকল। প্ৰথমতে ক'ম যে আমি সকলোৱে এটা ফেমিলি হয় আৰু এই যে পৃথিৱীটো আছে, এই পৃথিৱীটো হৈছে কি, এই পৃথিৱীটো হৈছে আমাৰ এটা ঘৰ হয়। গতিকে বন্ধুসকল এটা কথা ক'ম যে আপুনি যেনেকৈ আপোনাৰ ঘৰত যেনেকৈ খোলাকৈ থাকে ন, যেনেকৈ আপুনি আপোনাৰ ঘৰত যেনেকৈ বিন্দাছ মতে থাকে আৰু আপুনি যেনেকৈ থাকে, আপুনি যেনে আছে তেনেই থাকে আপোনাৰ ঘৰত, ঠিক তেনেকৈ আপুনি এই পৃথিৱী বা এই দুনিয়াটো আপুনি তেনেকৈ থাকক। কাৰণ বন্ধুসকল আপুনি যেতিয়া যেনে আছে তেনেই থাকিব, তেতিয়াহে আপুনি কনফিডেণ্ট অনুভৱ কৰিব। প্ৰথম কথা হ'ল এইটো, ঠিক আছে বন্ধুসকল। এটা কথা ক'ম যে আপোনালোকক আপুনি যেনে আছে তেনেই থাকক। আৰু কি জানেনে বন্ধুসকল, আপোনালোকে হয়তো এতিয়া ভাবিব যে কোনোবাই আপোনালোকৰ মাজৰে কোনোবাই হয়তো এতিয়া ভাবিব যে আমি যদি ঘৰত যেনেকৈ আছোঁ তেনেকৈ যদি বাহিৰতো থাকোঁ, তেনেকৈ যদি আমি এই দুনিয়াটোতো থাকোঁ, তেনেহ'লে মানুহে আমাৰ ফাইদা উঠাব। চাওক বন্ধুসকল, মই আপোনালোকক এটা কথা ক'ম যে আপোনালোকে হয়তো এইটো ভাবিবই, ঠিক আছে, তো খোলাকৈ যদি থাকোঁ, কিছুমানে ভাবিব পাৰে, এইটো সকলোৱে নহয়, যে আপোনালোকে ভাবিব যে আমাক দেখোন তেনেহ'লে মানুহে ফাইদা উঠাব, আমাক দেখোন মানুহে ঠগিব। তেনেহ'লে বন্ধুসকল আপোনালোকক এটা কথাই ক'ম যে হয়তো হয় এইটো আপোনাৰ কেতিয়াবা আপোনাৰ লগত তেনেকুৱা হ'ব পাৰে, কোনোবাই আপোনাক ঠগিব পাৰে। কিন্তু এটা কথাই ক'ম যে বন্ধুসকল, মোৰ মেছেজ সেইটো এইটোৱে যে বন্ধুসকল আপোনালোকলৈ যদিও বা কেতিয়াবা আপোনাক ঠগিব বিচাৰে ন, বা আপোনাৰ লগত যদি কেতিয়াবা কোনোবাই বেয়া ব্যৱহাৰ কৰে, সেই বেয়া ব্যৱহাৰটোৰ প্ৰতি আপুনি কেতিয়াও মনত নাৰাখিব, বা সেই বেয়া ব্যৱহাৰটোৰ প্ৰতি কেতিয়াও আপুনি অংক বিংক বা হিচাপ কিতাপ নকৰিব। কাৰণ বন্ধুসকল ওপৰত তেওঁ এজন আছে যিজনে সকলোকে চাই আছে, আৰু তেওঁ ওপৰৰ পৰা চাই তেওঁ সকলো বস্তু বা সকলো ক্ষেত্ৰতে তেওঁ কি কৰি আছে, তেওঁ পৰ্যবেক্ষণ কৰি আছে, তেওঁ চাই আছে কোনে কাৰ লগত কি কৰিছে, কোনে কাৰ লগত কিমানখিনি বেয়া ব্যৱহাৰ কৰিছে, বা কোনে কাৰ লগত কেনেকুৱা কৰি আছে, ঠিক আছে। তো বন্ধুসকল আজিৰ মেছেজ সেইটো এইটোৱেই আছিল যে যদিও বা কেতিয়াবাও যদি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে ন, কোনোবাই, তেতিয়া সেই বেয়া ব্যৱহাৰ কৰাটো আপুনি কেতিয়াও অংক বিংক বা হিচাপ কিতাপ নকৰিব। আৰু এটা কথাই ক'ম যে যিজনে কাউণ্ট কৰিব লাগে তেওঁ কাউণ্ট কৰিয়ে আছে কোনে কাৰ লগত কেনেকুৱা কৰি আছে। গতিকে আপুনি একদম খোলা মনে থাকক, আপুনি খোলা মনে থাকক, আৰু খোলা মনে একদম আপুনি আপোনাৰ কামটো কৰি যাওক, তো আশা কৰোঁ বন্ধুসকল আপোনালোকে কোৱা কথাবোৰ বুজি পাইছে। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে বন্ধুসকল, আকৌ লগ পাম এটা নতুন ভিডিঅ'। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।